সাজি কাচি পেলাই আপোনালোকে চাগে ভাবিছে মই ক'ত যাব লৈছোঁ, ক'তো নাযাওঁ। আজি যিহেতু গৰু বিহু দিনাখনে এইফালে ধুনীয়াকৈ একদম হালধি খানি আনিলোঁ বাৰীৰ পৰা, আৰু খানি কৰি আহি ধুই কৰি পেলাই ধুনীয়াকৈ এইফালে ঢেঁকীত দি দিলোঁ। এইফালে পিছে মই ঢেঁকী দি আছোঁ, খুৰীয়ে এইফালে বহাই দি আছে, আৰু এইফালে আমাৰ শলাকেইডাল কাটি পেলাই আজৰি হৈ গ'ল। আৰু এই শলাকেইডালৰ নাম আপোনালোকে কি বুলি কয় কমেণ্ট এটা কৰি লিখিবচোন। মই পিছে নাজানো শলাকেইডালৰ নাম। আৰু আজি পিছে গৰু খুৰাহঁতৰহে, আমি গোটেই পৰিয়ালে, আমাৰ মা দেউতা, আমি চবেই মিলি পেলাই খুৰাহঁতৰ লগত লাগি ভাগি পেলাই কৰিলোঁ। আৰু বহাগ বিহুটো আহিলে কাৰ বেছি ভাল লাগে বাৰু কওকচোন। মোৰ পিছে বহুত বেছি ভাল লাগে। আৰু যিহেতু আজি 9টাৰ পৰা 11টালৈকেহে সময়, সেইকাৰণে আমাৰ ধুনীয়াকৈ মিলি পেলাই জল্দি কামবোৰ কৰি আছে। আৰু এইফালে মাখিলতী পাতো যোগাৰ হৈ গ'ল, মানে সম্পূৰ্ণ যোগাৰখিনি কৰি ল'লে। আৰু এতিয়া এইফালে আকৌ চবেই যিহেতু নোৱাই আছে, ময়ো মানে খুচে অকণমান গাইজনীয়ে, সেইকাৰণে মই ভয়ে ভয়ে ময়ো অকণমান লগাই কৰি দিলোঁ। আৰু আমাৰ আকৌ চুমচুমিক লগোৱা হোৱাই নাই নহয়, তাইকো আনি পেলাই মই লগাই কৰি দিলোঁ। তাইৰ নামটো পিছে চুমচুমি, ছাগলীজনীৰ নাম চুমচুমি হয়। আৰু এইফালে একদম আমাৰ পোৱালীজাকে লাও খা বেঙেনা খা বুলি ক'বলৈ পাই ইমান ফূৰ্তি পাইছে, মানে কি ক'ম আৰু সকলোকে মোৰ ফালৰ পৰা ৰঙালী বিহুৰ বহুত শুভেচ্ছা জনালোঁ। সকলো ভালে থাকক, ময়ো ভালে কুশলে আছোঁ। আৰু আপোনালোকৰ বিহু কেনেকুৱা গ'ল কমেণ্ট এটা কৰি জনাব। এয়াহে মই লাষ্টত গা পা ধুই কৰি পেলাই আহিলোঁ, আৰু এইফালে দৈ চিৰা আৰু এইফালে পুৰি চব্জি এনেকৈ খালোঁ। আজিলৈ ইমানেই ভিডিঅ'টো, নেক্সট ভিডিঅ'ত লগ পাম, বাই।